গুড ইভিনিং মই দীপানিতে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে বাকি কি বুলিনো ভিডিঅ'টো ষ্টাৰ্ট কৰো মই একো ভাবিয়ে পোৱা নাই বাকি হেদনাখন আপোনালোকক এটা হোম টুৰ দিছিলো হেতু চাইছিলে মানে দিউ নিদুকৈ এটো দিলো মানে কি হল মই জুনাইলে যোৱাৰ আগৰ পৰাই মানে প্ৰিপাৰেচন কেনেকৈ কৰিছিলো কি কৰিছিলো তাত গৈ পোৱা ভিডিঅ' মানে দুটা পাৰ্ট কৰিছিলো মই প্ৰথম পাৰ্টটো মানে কি হল এক্সপোৰ্ট কৰাৰ পিছত কেনেকেনো ডিলিট হৈ গল মই একো গম নাপালো গুগল ফটোত চালুগে মানে জিমানখিনি ভিডিঅ' আছে ইউটিউবত কেনেকৈ ৰিকভাৰি কৰিব পাৰি সকলোবিলাক চালো ইমানে মানে কোডটোৱে বিচাৰি নাপালো বহুত বেছি মনটো বেয়া লাগিল মানে বুজাব নোৱাৰো মানে আসলে মোৰ ৰেচিপি তাত কেবাটাও আছিল আৰু মানে জুনাইলে যোৱা গুটেইখিনি আছিল তাত বিশেষকৈ মানে ৰিবলিৰ প্ৰমিসটো মই ৰাখিব নোৱাৰিলো হেতু কাৰণে বহুত বেছি দুখ লাগিছিল মানে তাই ধুনিয়াকৈ ব্লগ কিছুমান বনাই আছিল তুলি আছিল আৰু সেই ভিডিঅ'টো যে ডিলিট হৈ গল মোৰ মানে কেতিয়াও ভিডিঅ' নিদু বুলি ভাবিছিলো কিন্তু এখেত ভাইটি গুটেবিলাকে বহুত কলে যে দে একো নহয় আৰু মানে এতিয়া ধৰক এনেকুৱা হৈ গৈছে ন পাৰ্ট 1 মই 2 দুটা কৰিছিলো পাৰ্ট 1 টো যদি মই নিদু আপোনালোকে সেকেন্ড টো কিনো হৈছে একো বুজিয়ে নাপাব মানে হলো ভাবিছো কি যিমান যি কলো ৰিবলি আছে যেতিয়া ভিডিঅ'টো দিউ বুলি ভাবিছো বাকি মই হে ফাৰ্স্ট পাৰ্টত যিখিনি কৰিছিলো সেইখিনি আপোনালোক এনে মানে যেনেকৈ এডিটিং কৰা সেইখিনি আছে সেইখিনি মই আপোনালোকক দেখাই দিও বুলি ভাবিছো আপোনালোকে চাই লব মানে কি হল গলু তাৰ দিনটো গুটেখিনি গধুলি মানে গুটেখিনি আছিল গুটেখিনি ডিলিট হৈ গল মানে পিছদিনা মৰ্নিংটো মই সেকেন্ড পাৰ্ট হিচাপে আৰম্ভ কৰিছিলো সেইখিনি ভিডিঅ' আছে বাকি ভাবিছো আপোনালোকে কথাখিনি বুজি পাব আৰু ভিডিঅ'টো আকোৱালি ল'ব আৰু ৰিবলি সৰি তোমাক যদি ভিডিঅ'টো চাই আছা মোক প্লিজ বেয়া নাপাবা নেক্সট টাইম যেতিয়া যাম মই ধুনিয়াকৈ ব্লগ বনাম আৰু তোমাক মই ধুনিয়াকৈ দেখাবলৈ চেষ্টা কৰিম ঠিক আছে বাৰু ৰেডি হৈ গল আমাৰ স্মোক চিকেন গুড মৰ্নিং একদম ৰাতিপুৱা লগ পাইছো কালি ভাত পানী খোৱাৰ হোৱাৰ পিছত আৰু লগ পোৱাই হোৱাই নাই বাকি এতিয়া একদম ৰাতিপুৱা উঠিছো আৰু এগিলাস গৰম পানী খাই ভাবিলো আকৌ আপোনালোক ওয়েলকাম যদি লওঁ বাকি দিনটোৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম বাকি আমাৰ বাহিৰখন দেখাই আছো ৰব আপোনালোক মাংস দালি এজনী ৰিবলি হাই ন ৰিবলি ভাত খাব লাগিব এতিয়া লাহে লাহে আমি ভাত পানী খাই লওঁ ৰিবলি খুৱাই লওঁ ৰিবলি কেনেকুৱা লাগিছে টেষ্টি পাছত লগ পাম বাৰু ৰিবলিক যেতিয়া টিউচন চাব যাম তেতিয়া লগ পাম আমি গৈ আছো ৰিবলিক থবলৈ এজনী ৰিবলি আজি টিউচন আছে ন ৰিবলি বলা ৰিবলিক থৈ আহো পাৰ হৈ লোৱা ৰিবলি টিউচনৰ আৰু কিমান টাইমলৈকে কৰিব তোমাক 10:30 ঠিক আছে ৰিবলিক থৈ আহো পাছত লগ পাম আপোনালোকক ঠিক আছে ৰিবলি তুমি যোৱা দে 10:30 আহিম বাই বাই আমি আহিছো বজাৰ কৰিবলৈ এয়া লৈ আছো কিবি দেখিছে বাকি এইখিনি লওঁ আৰু শাক পাচলি ল'ম বাকি আপোনালোকক পিছত দেখাই থাকিম পৰিৱেশটো ঠিক আছে বাৰু
আমি বজাৰ কৰি ঘূৰি ফুৰিছোঁ ৰিবলি আৰু মই। ৰিবলি কেনেকুৱা লাগিছে? মজা লাগিছে ন? ঠিক আছে, আপোনালোকে ভিডিঅ'বোৰ চাই থাকক। আপোনালোকক জোনাই বজাৰখন দেখাবলৈ চেষ্টা কৰি আছোঁ, ভিডিঅ'টো চাই থাকিব। মোজা ল'বলৈ সোমাইছোঁ ন ৰিবলি? মোজাৰ ল'বলৈ সোমাইছোঁ আমি। ৰিবলিক এইটো হেয়াৰ বেণ্ড কিনি দিছোঁ। ভাল লাগিছে নাই? ভাল লাগিছে। আমি বজাৰৰ পৰা আহিলোঁ আৰু টেঙা খালোঁ ন ৰিবলি? মজা লাগিলে নে? মজা লাগিলে। ৰবাব টেঙা আৰু কি খালোঁ? আৰু তোমাক কি গিফ্ট দিলোঁ দেখাই দিয়া। এইটো আৰু এইটো এনেকৈ দেখ। এই তোমাৰ ৰিবলি গিফ্টটো আৰু এইটো হেয়াৰ বেণ্ড আৰু মোজা। বাকীখিনি কি কি আনিছোঁ আপোনাক পিছত দেখাম। মই লগাই দিছোঁ। ৱাও, মজা লাগিছে দেই। ন এইটো ভাল লাগিছে ৰিবলি ন? এইটো ভাল লাগিছে। ঠিক আছে, আমি এতিয়া কথা পাতি লওঁ। আৰু পিংক কালাৰো আছিলে। বাকী আমি এতিয়া কথা পাতি লওঁ ধুনীয়াকৈ ৰিবলি মই। বাকী ভাত পানী খাই যাব হ'বই এতিয়া। ঠিক আছে, আপোনালোকক পাছত লগ পাই আছোঁ। বাই বাই। মোক খুৰীয়ে কাপোৰ চেঞ্জ কৰি আছে আৰু মই এতিয়া মই খুৰাক দেখাব পাৰোঁ আৰু ককাক দেখাম আৰু মাক দেখাম। আৰু বাবুদাৰে টিউশ্যন কৰি আছে। মই ৰাতিপুৱা হৈ গ'ল। এইটো ৰিণ্টু খুৰা কথা পাতি আছে আৰু এইটো ককা কথা পাতি আছে আৰু আমি দুজনে কথা পাতি আছে আৰু মই মাক দেখাই আছোঁ। ইয়াতে খুৰীয়ে কাপোৰ চেঞ্জ কৰি আছে। এই গেষ্টৰ ৰুম হয়। আৰু মা এইটো ওলাই দিয়া। এইটো মা হাই কৰি দিয়া আৰু দেউতাক দেখাইছোঁ। এইটো তাই। বাকী আমি এতিয়া ওলাই গৈ আছোঁ ধেমাজিৰ ফালে। জাষ্ট ওলাইছোঁ, 3টা বাজিবই হৈছে আৰু এতিয়া। বাকী এয়া গৈ আছোঁ আমি। ঠিক আছে, একেবাৰে ঘৰত গৈহে আৰু আপোনালোকক লগ পাম। বাকী ভিডিঅ'টো চাই থাকিব। বাকী গুড ইভিনিং। আৰু এতিয়া সময় হৈছে প্ৰায় 4:30 হৈ গ'ল আৰু আমি এতিয়া পালোহি ধেমাজি আহি পাই ভাবিলোঁ আপোনালোককতো মই দেখুৱাইছিলোঁ বজাৰ কৰাখিনি। বাকী ভাবিলোঁ কি কি বজাৰ কৰিছোঁ আপোনালোকক মই দেখাই লওঁ। আপোনালোকে তেনেহ'লে চাই থাকক। বাকী পোনপ্ৰথমতে আপোনালোকক দেখুৱাওঁ মোজা কেইযোৰ। এনেকুৱা মোজা দুযোৰ লৈছোঁ, 3যোৰ লৈছোঁ, 4যোৰ লৈছিলোঁ। এযোৰ বাবুৰ কাৰণে, এযোৰ বৌক দিলোঁ আৰু এই দুযোৰ মোৰ কাৰণে। এনেকুৱা বৌযোৰ ছেইম এনেকুৱাই হয়। মই কিন্তু তেতিয়া দি দিলোঁ যে ভিডিঅ'ত দেখাব পৰা নগ'ল সেই দুযোৰ। আৰু বাবুযোৰ এডিডাছৰ ব্লেক হয়। আৰু এনেকুৱা হেয়াৰ বেণ্ডডাল লৈছোঁ, ৰিবলিক দিয়াতে এডাল মোৰ কাৰণে ল'লোঁ। বাকী লৈছোঁ এনেকুৱা এযোৰ চেণ্ডেল। এইযোৰ দেখিছে আপোনালোকে, এনেকুৱা এযোৰ চেণ্ডেল। আৰু আছে এইটো দেখিছেনে আপোনালোকে? এইটো লৈছোঁ এনেকুৱা এটা। এইটো ভগৱানৰ ওচৰত ভোগ দিয়ে। বাকী ফুলখিনি যে আনিছোঁ দেখিছে, ফুলত পানী দিবৰ কাৰণে এনেকুৱা এটা লৈছোঁ। এইটো আনব্ৰেকেবল হয়। আমাৰ ধেমাজিত মানে এনেকুৱা আনব্ৰেকেবল দোকান নাই, কিন্তু এনেকুৱা মেলা চেলা আহিলেহে আহে। বাকী এইটো তাত আছে, আমাৰ জোনাই ঘৰৰ ফ্ৰণ্টতে আছে। এইটো লৈছোঁ এটা।
এটা লৈছোঁ, এইটো আনব্ৰেকেবল হয়, এইটো বাল্টি হয় এটা। আৰু এইটো লৈছোঁ এটা টাব, ডাঙৰ এটা মস্ত টাব, গোটেইটো উঠাই নাই চাগে। এইটো এটা লৈছোঁ বগা, এইটো কিবা এটা কৰিম, কি কৰোঁ আপোনালোকক দেখাম বাৰু। এইটো এটা লৈছোঁ, এইটো আনব্ৰেকেবল নহয় বাৰু, এইটো এনেই হয়। আৰু এটা লৈছোঁ, এইটো এটা বস্তু চাওক, এইটো বজাৰ কৰি থাকোঁতে এটা পাই গ'লোঁ। এইটো হৈছে বেলগছৰ পুলি, এইটো লৈছোঁ। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, এই দুটা চাওক, কি ধুনীয়া গোন্ধ নহয়। এইটো হয় খৰিচা। তাত মানে বেছিভাগ এটা পাৰ্থক্য পালোঁ ধেমাজিৰ লগত। ধেমাজিত মানে গোটেইখিনি পুৰুষেই হয়, কিন্তু তাত গোটেই মহিলাই হয় মানে বেপাৰীবিলাক। আৰু এইটো হৈছে খৰিচা বুলি কৈছে, এনেকৈ খাব পাৰি আৰু আচাৰ বনায়ো খাব পাৰি বোলে। বাকী কিবা যদি ৰেচিপি বনাওঁ আপোনালোককতো দেখামেই এইটো। বাকী আৰু এইখিনি কি আৰু এইবিলাক বন্ধাকবি, ফুলকবি, তাৰপিছতে বিন, তাৰপিছত এইবিলাক শাক পাচলি, বাকী সেইবিলাকে আৰু এইবিলাক কিবাকিবি। বাকী এইখিনিয়ে বস্তু, বাকী শাক পাচলি সেইখিনি। বাকী আৰু ৰিবলিক দিয়া এযোৰ চেণ্ডেল দিছিলোঁ, সেইযোৰ তাই ভিডিঅ' এটা ক্লিপ এটা লৈ থৈছে, সেইটো দেখাম বাৰু আপোনালোকক ভিডিঅ'ত। বাকী ভাবিছোঁ ভিডিঅ'টো আৰু ইমানতে শেষ কৰোঁ, বহুত দীঘল হৈ গৈছে। কামখিনি কৰি লওঁ, আহি পালোহি যিহেতু, বস্তুখিনি আপোনালোকক দেখুৱালোঁ। বাকী মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। কাষতে থকা অলটো প্ৰেছ কৰিব, যাতে মই আহিবলগীয়া ভিডিঅ'ৰ সকলো নটিফিকেশ্যন আপোনালোকে পাই থাকে। বাকী নতুন এটি ভিডিঅ' সৈতে আপোনালোকক পুনৰবাৰ লগ পাম। আজিলৈ মই দীপান্বিতাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।